মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি এপিছড 5ত টেক্সট বুকৰ 8.3 লেচনটোৰ পৰা মেথছ কৰিম। 8.3 লেচনটো কৰাৰ আগতে আমি ইয়াত ব্যৱহাৰ হোৱা ফৰ্মুলাকেইটা মনত পেলাই লওঁ। ফৰ্মুলাকেইটা তোমালোকে আগতে পাইছা। ফৰ্মুলাকেইটা হ'ল এইকেইটা: cos sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cos থিটা, cos 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sin থিটা, tan 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cot থিটা, cot 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু tan থিটা, sec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cosec থিটা, cosec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sec থিটা। ঠিক আছে, তোমালোকে এই ফৰ্মুলাকেইটা নিশ্চয় মনত ৰাখিছা। এতিয়া আমি পটাপট মেথছকেইটা কৰোঁ। 8.3 আমি প্ৰথম নাম্বাৰ 1ৰ যিটো মেথছ আছে সেইটো মই তোমালোকৰ কাৰণে এৰিম। cos of 72 ডিগ্ৰী এইটো ট্ৰাই কৰিবা তোমালোকে। মই নেক্সটটো কৰি দিম। সদায় মই কৰোঁতে যিকেইটা অলপ নোৱাৰিবা যেন লাগে সেইকেইটাই মই টাচ কৰিম, আৰু যিকেইটা পাৰিবা যেন লাগে সেইকেইটা থ'ম তোমালোকলৈ। ঠিক আছে, পিছলৈ কিন্তু আমি টানকেইটা তোমালোকলৈ থ'ম। কিন্তু tan 26 ডিগ্ৰী বাই cot 64 ডিগ্ৰী ইকুৱেল টু, এইটোত আমি ফৰ্মুলা ইউজ কৰি দিম। আমি ফৰ্মুলাত কি পাইছিলোঁ? tan থিটা ইকুৱেল টু tan cot 90 ডিগ্ৰী মাইনাছ থিটা, tan থিটা। এতিয়া আমি এইটো বা ইয়াৰ ভাইচ ভাৰ্চাটো হ'ব cot থিটা ইকুৱেল টু tan of 90 ডিগ্ৰী মাইনাছ থিটা। ইয়াত আমি কৰিম কি 26, এইটো আমি ইন টাৰ্মছ অফ 90 ডিগ্ৰী লৈ যাবলৈ ট্ৰাই কৰিম। ঠিক আছে, tan of 26 90 ডিগ্ৰীৰ পৰা কিমান মাইনাছ কৰিলে 26 পাওঁ সেইটো আমি চাওঁ। আমি ডাইৰেক্ট 26 মাইনাছ কৰি দিওঁ। কৰিলে আমি পালোঁ এইটো পালোঁ 6, অৰ্থাৎ তাৰমানে আমি কি পাম যে 90 ডিগ্ৰীৰ পৰা 64 মাইনাছ কৰিলে 26 পাম। 90 মাইনাছ 26 নেলিখিবা কিন্তু, কাৰণ আমি আল্টিমেটলি আমাক যিটো দিছে সেইটো আমি পাব লাগিব, সেইটো বেলেগ হ'ব নোৱাৰিব। গতিকে আমি কি লিখিম? 90 ডিগ্ৰী মাইনাছ 64, আৰু তলৰটো একেধৰণৰে আমি লিখি থৈ দিলোঁ। অ'কে, এইখিনি একো ইমান টান নহয়। তাৰপিছত আমি ফৰ্মুলাটো পাই গ'লোঁ। tan of 90 ডিগ্ৰী আমি কি পাম? যে tan of 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cot থিটা। গতিকে এইটো আমি cot থিটা ইয়াতে কিমান? থিটা ইকুৱেল টু ইয়াতে 64। গতিকে এইটো কি লিখিম? cot of 64 ডিগ্ৰী। তলৰটো একেই পাতি থাকিলোঁ। এতিয়া একে কোৱান্টিটিটো কেঞ্চেল হ'ল, থাকিল 1। আনচাৰ উইল বি 1। অ'কে, পাৰি গ'লা তোমালোকে নিশ্চয়। একো টান নহয়, ফৰ্মুলাকেইটা খালি আমি মনত থাকিব লাগিব। ঠিক আছে, এইবাৰ আমি চাওঁ কোনটো কৰোঁ চাওঁ। দেখিলোঁ যে নাম্বাৰ 3টো তোমালোকে পাৰিবা যেন লাগিছে। 3টো cos 48 ডিগ্ৰী মাইনাছ sin 42। আমি 4টো কৰি দিওঁ। 4টো দিছে cosec। তোমালোকে টেক্সট বুক ওলাই লৈছা নিশ্চয়, আৰু এই কথাটো ক'বলৈ মই ফাৰ্ষ্টতে ক'ব লাগে, পাহৰি যাওঁ। তোমালোকে সেইটো টেক্সট বুক সদায় ওলাই ল'বা, টেক্সট বুক বুলি কোৱাৰ লগে লগে। ঠিক আছে, এইটো 54 নহয়, 59 ডিগ্ৰী। cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। এতিয়া আমি কৰিলোঁ কি? cosecটো আমাৰ ফৰ্মুলা কি আছিলে? যে চাইনৰ পিছত আছিল sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cos থিটা আছিল, cos 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sin থিটা আছিল, হয়। তাৰপিছত tan 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি আছিলে? cot থিটা আছিল, আৰু cot 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি আছিলে? tan থিটা আছিল। তাৰপিছত আছিল sec 90 ডিগ্ৰী মাইনাছ থিটা। ওচৰটোৰ লগত সম্বন্ধটো স্থাপন হৈছে। মন কৰিছানে তোমালোকে? sec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cosec থিটা, আৰু cosec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sec থিটা। গতিকে আমি এইটো ইন টাৰ্মছ অফ 90 ডিগ্ৰীত লিখিম 31টো। এই লেচনটোত আমি সেইটোৱে কৰি গৈ থাকিম। আৰু তোমালোকে বুজি পাইছা চাগে?
যে কি কৰিম আমি এতিয়া কি কৰিম 90 ডিগ্ৰীৰ পৰা কি মাইনাছ কৰিলে 31 পাম তে 31 টো ডাইৰেক্ট মাইনাছ কৰি চাম তে আমি এটা কি পাম এটা থাকিলে 8 এটা থাকিল 5 তাৰ মানেটো হ'ল 90 ডিগ্ৰীৰ পৰা এইটোহে মাইনাছ কৰিব লাগিব কৰিলে আমি এইটো পাম ঠিক আছে তো -59 ডিগ্ৰী পাতিলো আৰু এইটো একে পাতি থলো ঠিক আছে তে এইটো আহি গ'ল এইটো ফৰ্মুলাত গুছি গ'ল cosec 90 ডিগ্ৰী minus theta equal to sec theta here theta equal to 59 degree so it will be sec 59 degree minus sec 59 degree দুইটা একে হল equal to 0 একেবাৰে সহজ হয়নে এইকেটা আছিল আমাৰ নাম্বাৰ 1 অৰ ম্যাথছ তো দুটা তোমালোকলৈ থলো দুটা মই কৰিলো এবাৰ আহা আমি নাম্বাৰ 2 লৈ যাও 2 এটাও একেই ইমান একো টান নাই ইজি ম্যাথছ নাম্বাৰ 2 আমি কোনটো কৰো নাম্বাৰ 1 টো কৰো নাম্বাৰ 1 টো দিছে নাম্বাৰ 1 টো 1048 ডিগ্ৰী into 1043 degree sorry 23 degree into 1042 degree গোটেই কেটা 10 ত আছে into 1067 degree equal to 1 বুলি কৈছে prove that বুলি কৈছে বা show that বুলি কব প্ৰমাণ কৰা যে ঠিক আছে তে আমি কি কৰিম left hand side equal to লিখিম তে মই এইটো ডাইৰেক্ট লেফট হ্যান্ড সাইড লিখিয়ে দিও বাৰে বাৰে লিখাতকে আমি সময় অলপ পাই যাম লেফট হ্যান্ড সাইড ভিডিওটোত আইছে নে নাই লেফট হ্যান্ড সাইড আইছে ঠিক আছে আমি অলপ ভালকে লিখিবই পাৰো তেতিয়া হলে লেফট হ্যান্ড সাইড ইকুয়াল টু লিখিলো ঠিক আছে ইয়াত আমি কৰিম যিকোনো দুটাক আমি কনভার্ট কৰিম 90 ইন টার্মস অফ 90 ডিগ্ৰী এতিয়া আমি চাও যিকোনো দুটাক আমি একে কৰি ৰাখিম প্ৰথমটোকে আমি কৰো কোনো কথা নাই 10 90 ডিগ্ৰী মাইনাস কিমান কৰিলে আমি 48 পাও চাও 90 ডিগ্ৰী মাইনাস কি কৰিম 48 টো মাইনাস কৰিম কিন্তু 48 টো মাইনাস কৰিলে 48 মাইনাস কৰিলে ইফালে থাকিল 42 তাৰ মানে আমি 48 পাবলৈ 42 মাইনাস কৰিব লাগিব সো ইট উইল বি 42 ইনটু এবিলাক একো নাই মানে ইনটু মাল্টিপ্লিকেশন পূৰণ তে এইটো আমি লিখো 10 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰীৰ পৰা 23 কৰো এটো হল 7 এটো হল 6 তো 67 মাইনাস কৰিলে 23 পাম এটো 67 লিখি দিলো আৰু বাকি কেটা চাই একেই পাতি থলো ঠিক আছে ভিডিওটোত আহিছে নে আহিছে এটা নাহে ঠিক আমি এটো তলতে লিখি দিলো 10 67 ডিগ্ৰী বুজি পাইছা নহয় একেলগত তোমালোকৰ কপি ঠাই হ'ব তোমালোকে একেলগত লিখিবা মোৰ ঠাই নাই কাৰণে মই এনেকে তলত লিখিছো ঠিক আছে তে এইটো আমি কি পালো 10 of 90 degree minus theta equal to cot theta theta means 42 degree so it will be cot 42 degree into এইটো আমাৰ আহিব cot 67 degree into 1042 degree into 1067 degree ঠিক আছে তে এইটো আমি cot মানে আমি কি জানো cot theta equal to tan theta ৰ অপোজিট অৰ্থাৎ 1/tan theta or vice versa tan theta equal to 1/cot theta তো আমি এইটো কি লিখিব পাৰো 1/tan of 42 degree into 1/tan of 67 degree বাকি কেটা চাই পাতি থৈ দিছো বাকি কেটা কাম নাই অকল চাই পাতি থৈ দিছো বেলেগে কো কাম কৰা নাই তে এইটো আৰু এইটো ক্যান্সেল হল এইটো আৰু এইটো ক্যান্সেল হল কিমান থাকিল 1 আনসাৰ 1 কিমান সহজ দেখিছা কিছুমানে হয়তো কোৱেশ্চন কৰিব পাৰা যে এইটো আমি কনভাৰ্ট কৰিব নোৱাৰো নেকি পাৰো এইটো আমি কনভাৰ্ট কৰি দিব পাৰো বা এনেকে যদি কৰি এইটো যদি তোমালোকে লিখা 1/cot 42 degree into 1/cot 67 degree বুজি পাইছানে মই কি কৈছো ধৰিব পাৰিছা সাকে 10 টোক আমি 1/cot 42 degree লিখিব পাৰো আৰু এইটো 1067 ক কি লিখিব পাৰো 1/cot 67 degree
তে এইটো কেনচেল গৈ একেটাই আহিব বা তোমালোকে যদি কোনোবা ইচ্ছা কৰা এইকেইটা আমি আগত কনভাৰ্ট নকৰোঁ এইকেইটাহে কৰিম য়েছ ইউ কেন ডু ডেট এইটোও কৰিব পাৰা তে একেটাই আমি ৰিজাল্ট পাম 1 ঠিক আছে বুজি পাইছা বুলি ধৰিলোঁ আচ্ছা 3 নম্বৰলৈ আহিলোঁ ইয়াৰ পিছৰ কেইটা তোমালোকে কৰিব ট্ৰাই কৰিবা বেছি মেথছ নাই ইয়াতে গতিকে ট্ৰাই কৰিবা কিবা নোৱাৰিলে মোক সুধিবা মই কৰি দিম নেক্সট এপিছডত আমি কৰি দিম তে আমাৰ পিছৰ কেইটা 2 হৈ গ'ল 3 4 5 আগৰ এপিছডত কৰিছোৱে তাৰে 5টো কৰি দিওঁ 5টো দিছে যে এ যদি ইকুইট এংগল হয় এ ইকুইট এংগল আহিছেনে ইকুইট এংগল মানে সূক্ষ্ম কোণ তেন্তে হলে প্ৰুভ ডেট প্ৰমাণ কৰা যে প্ৰমাণ কৰা নহয় মান ওলোৱা যে ইফ দিয়া আছে যে কি দিয়া থাকিব দিয়া আছে sec of 4a equal to cosec of এনেকুৱা কৰি দিছোঁ মই আগৰ এপিছডত তোমালোকে যদি মোৰ এপিছড আটাইকেইটা চাইছা তেতিয়াহ'লে পাবা তে আমি এইটো কৰিম এবাৰ দিয়া আছে বুলি লিখিব পাৰা গিভেন বুলি লিখিব পাৰা ফাইন্ড দ্য ভ্যালু অফ a এই কিমান ওলাব দিছে ওকে তে আমি এইটো গিভেন বুলি লিখিব পাৰা বা দিয়া আছে লিখিব পাৰা গিভেন আছে লিখিলো ঠিক আছে তে আমি sec যেটো দিয়া আছে sec 4a secটো আমি কোলে কনভার্ট কৰিব পাৰো আমি জানো যে sec of 90 degree minus theta equal to cosec theta এখিনি ফর্মুলাৰ কথা কৈছো আৰু cosec of 90 degree minus theta equal to sec theta এতে theta মানে কিমান কৰিছো 4a এইটো গতিকে এইটো ফর্মুলা আমি ইউজ কৰিব পাৰোনে sec of 4a equal to আমি কি লিখিব ইমপ্লাইজ লিখিম কাৰণ মাজত ইকুৱেল থাকিলে সদায় আমি ইমপ্লাইজ লিখিব লাগে মনত ৰাখিবা এইটো সদায় কাৰণে তো এইটো আমি কি লিখিব পাৰো cosec খিনি মুছি দিও cosec 90 degree minus 4a equal to এইটো চাই লিখিলো cosec a minus 20 degree ঠিক আছে তে আমি দুইফালে cosec টো উঠি যাব তে কি থাকিল 90 degree minus 4a equal to a minus 20 ওকে তে আমি a বিলাক এইফালে একফালে কৰি ললো তো প্লাস a ইফালে আনিলে ইকুৱেল সাইনৰ ইফালে কনভাৰ্ট কৰিলে জানাই মাইনাস a হৈ গল মাইনাস 20 ইফালে থাকিল প্লাস 90 ইফালে গলে মাইনাস 90 ডিগ্ৰীবোৰ পিছত লিখিলেও চলি যায় ওকে তো আমি কিমান পালো মাইনাস 5a equal to minus 110 equal to implies a equal to minus minus আগতে cancel কৰি দিব পাৰা বা এনেকে পাতিলেও কোনো কথা নাই minus 5 তো কিমান আহিল minus minus কাটা গল 22 গতিকে a ৰ ভ্যালু আমি কিমান পালো a will be 22 answer a equal to 22 বুজি পাইছা নহয় এনেকুৱা ধৰণৰ ম্যাথছ কিন্তু এক্সামত থাকে গতিকে যিকোনো ষ্টাইলৰ থাকিব পাৰে আগতে মই বেলেগ কৰি দিছো 10ত কৰিছো সাইনত কৰিছো চাই লবা তোমালোকে আৰু নোৱাৰিলে কিবা থাকিলে মই কৰি দিম ওকে এনেলে আমাৰ এটো হৈ গল 5টো হৈ গল 3 4 5 কৰিবা 3 4 নিজে কৰিবা 5 মই কৰিলো 6টো অকন বেলেগ টাইপ আৰু তোমালোকে হেতু এটাই আছে আৰু যদি টেস্ট পেপাৰ আৰু কৰবাত থাকিলে তোমালোকে এতিয়া 6টো জেনেকে কৰিম তেনেকে কৰিবলৈ ট্ৰাই কৰিবা কি কৈছে যে ABC যদি এটা ট্ৰায়াঙ্গলৰ ইন্টেৰিয়ৰ এংগল হয় অন্তঃকোণ হয় তেন্তে হলে so that sin of b plus c by 2 equal to cos of a by 2 একদম ইজি আমি সলিউশনত কি কৰিলো মই কোৱেশ্চনটো পুৰা লিখি দিয়া নাই কৈ দিছো এইখিনি যে এটা ট্ৰায়াঙ্গলৰ ত্ৰিভুজৰ যদি ABC তিনটা কোণ হয় ইন্টেৰিয়ৰ কোণ হয় অন্তঃকোণ হয়
তেন্তে হলে show that এইটো তে আমি কি জানো we know আমি জানো যে এটা ট্ৰায়াঙ্গলৰ তিনটা এংগল এড কৰিলে আমি কি পাওঁ 180 ডিগ্ৰী ইন্টেৰিয়ৰ এংগল দে আমি এংগলৰ সাইনটো এতে নিদিও এনেকে লিখি দিছো পুৰা a plus b plus c equal to 180 ডিগ্ৰী ইয়াত এটা তোমালোকে বুদ্ধি কৰিবা যে যত আমাক শো কৰিব দিব তাত এইটো সাইডত জিটো লিখা থাকিব সেইটো আমি অকলশৰীয়া কৰি লম সাপোজ ইয়াত b plus c আছে তো b plus c টো কৰিম কেতিয়াবা এনেকৈ দিব পাৰে sin of a plus c by 2 prove that sin of a plus c by 2 equal to cos of b by 2 হেনেকৈ দিব পাৰে তেতিয়া a plus c টো সাইড কৰি লবা আৰু যদি দিয়ে prove that sin of a plus b equal to a plus b by 2 equal to cos of c by 2 হেনেকৈ দিব পাৰে তেতিয়া কি কৰিবা এই a plus b টো অকলশৰীয়া কৰি লবা ইয়াতে আমি কি কৰি ললো b plus c ঠিক আছে b plus c equal to 180 degree minus a ঠিক আছে এতিয়া আমি দেখিলো b plus c by 2 কৰিছে আমি ইয়াতে কৰিলো b plus c by 2 equal to 180 degree minus a by 2 এখিনি কিমান পাম 90 degree আচ্ছা 90 degree কেনেকে হয় মাৰ এটা লাইন কৰি দেখাই দিও আৰু বেছি তোমালোকক ইজি কৰি দিছো মই b plus c by 2 এটো আহিল 180 degree by 2 minus a by 2 তে আমি কি পালো b plus c by 2 বুঝি পাইছা না এনেকে equal to এটো আহিল 90 degree minus a by 2 এবাৰ আমাৰ কি কৈছে sin of b plus c by 2 ভিডিওটোত আহিছে না এতিয়া আমি sin লৈ ললো দুই ফালে both side আমি sin ললো তে কি লিখিম sin of b plus c by 2 equal to sin of 90 degree minus a by 2 sin of b plus c by 2 এইখিনি আমি পালো তে আমি কি পালো sin of b plus c by 2 equal to এটো আমাৰ ফৰ্মুলাত গুছি গল sin of 90 degree minus theta cos theta গতিকে এটো আহি গল theta means a by 2 cos of a by 2 proved বুজি পাইছা সাগে আতে তেতিয়া হলে আমি কি পাই গলো যে both side যেতিয়া আমি ফার্স্টত কি কৰিম a plus b plus c equal to 180 লিখিম সকলোতে তাৰ পিছত 2 ৰে ডিভাইড কৰি দিলো 2 ৰে ডিভাইড কৰি দিওতে b plus c by 2 equal to 90 degree minus a by 2 কিছুমানে এই দুটা লাইন নিলিখাকৈ ডাইৰেক্ট এইটো লাইন লিখিবই লাগিব এই মাজৰ লাইনটো নিলিখাকৈ এইটো লিখিব পাৰা মুখে মুখেও হয় b plus c by 2 equal to 90 degree minus a by 2 both side sin লৈ দিলো তাৰ মানে আমি এনেকুৱা পালো আলটিমেটলি b plus c by 2 equal to 90 degree minus a by 2 যেহেতু sin দিয়া আছে যদি cot দিয়া থাকে tan দিয়া থাকে তেন্তে হলে আমি হেতুকে লিখিম কিন্তু আমাক যেহেতু sin দিছে দুই ফালে আমি এনেকে sin লৈ ললো ঠিক আছে এনেকে sin লৈ ললো এতে যি থাকিব হেতুৱে ভৰাবা b plus c by 2 থাকিলে b plus c by 2 a plus b by 2 থাকিলে a plus b তে আমি এইটো এনেকে লিখিলো এইটো অটোমেটিকলি ফৰ্মুলাত পৰি যাব এইটো যেটো লিখা থাকিব tan লিখা থাকিলে tan লিখিব লাগিব তো আমাৰ এইটো ইমানেই থাকিল sin of b plus c by 2 equal to মই আকৌ এবাৰ তোমালোকক বুজাই দিবৰ কাৰণে ডিস্টিংলি এইটো আহি গল cos of a by 2 এইটো ফৰ্মুলাত গুছি গল গতিকে এইটো আহি গল আমাৰ ৰিজাল্ট একদম ইজি টান নহয় এনেকুৱা ম্যাথছ আৰু কিছুমান তোমালোকে উলিয়াই লবা উলিয়াই লৈ পেলাই কৰিব ট্রাই কৰিবা ঠিক আছে আমি 2018 ত এটা ম্যাথছ আহিছিল হেতু আমি কৰো যে SSLC 2018 ত আহিছিল যে এটা ট্ৰায়াঙ্গলৰ ABC B to 90 degree আৰু কৈছে B 90 degree দিয়া আছে আৰু দিয়া আছে যে কোৱেশ্চন নম্বৰ এইটো 17 দিয়া আছে given
10a equal to 1 দিছে 10a equal to 1 দিছে তেনেহ'লে show that বা prove that দিছে 2 sin a cos a 2 sin a into cos a equal to 1 prove কৰিব দিছে ঠিক আছে এটো হল আমাৰ কোৱেশ্চন যে abc এটা ট্ৰায়াঙ্গল হলে b টো যদি ৰাইট এংগল হয় if tan a equal to 1 then show that 2 sin a into cos a equal to tan a equal to 1 যদি হয় প্ৰমাণ কৰা যে 2 sin a into cos a equal to 1 ঠিক আছে এই কোৱেশ্চনটো কৰোতে আমি এইখিনি প্ৰাহু কি কলো given বা দিয়া আছে 10a equal to 1 1 means 1 by 1 10a মানে কি perpendicular by pb h মানে লম্ব ভূমি কৰ্ণ অতিভুজ perpendicular base hypotenuse তো 1 by 1 গতিকে এইটো আহিল 1 এইটো আহিল 1 তো আমি কি লাগে a c লাগে therefore we know by Pythagoras theorem লিখিব পাৰা নেলিখিলেও কথা নাই ac equal to root over দিব পাৰা বা ac square equal to এনেকেও লিখিব পাৰা ab square plus bc square তো এইটো 1 square plus 1 square equal to 1 plus 1 equal to 2 ac square equal to 2 therefore ac equal to root over 2 তাৰ মানে এইটো কিমান আহিব root over 2 এতিয়া আমাৰ কি লাগে sin left hand side to কৰো left hand side কি দিছে left hand side হল 2 sin a into cos a ঠিক আছে তেতিয়াহলে আমি sin a cos a টো উলাই লব লাগিব এইখিনিতে আমি উলিয়াই লব পাৰো বা ব্ৰেকেটটো উলাই লব পাৰো sin a কিমান আহিব ঠিক আছে আমি sin a টো আগত এইখিনিতে কৰিব দিগদাৰ হয় কাৰণে উলিয়াই দিও therefore sin a equal to কি আহিব লম্ব হৰণ ভূমি লম্ব হৰণ অতিভুজ p by h তাৰ মানে 1 by root 2 আৰু cos a মানে কি মানে আহিব b by h মানে ভূমি হৰণ অতিভুজ 1 by root 2 therefore left hand side আমি লিখিলো 2 sin a into cos a 2 into 1 by root 2 into 1 by root 2 equal to কি আহিব 2 into 1 by 2 equal to 1 equal to right hand side এইটো তোমালোকৰ 2018 ত আহিছিল একদম ইজি এনেকুৱা ধৰণৰ মেথছ আহিব পাৰে তোমালোকে ট্ৰাই কৰিবা টেষ্ট পেপাৰৰ পৰা উলিয়াই লয় ঠিক আছে আৰু এটা মই 2016 ত অহা এটা কৰি দিও অলপ মানে বেলেগ বেলেগ টাইপৰ মই তোমালোকক দিবলৈ ট্ৰাই কৰিছো এইটো আহিছে এছএছএলসি 2016 ঠিক আছে যে কি দিছে এইটো তোমালোকক কৰি দিছো এনেকুৱা ধৰণৰ যে sin a equal to 4 by 3 3 by 4 sin a equal to 3 by 4 তেন্তে হলে উলিয়াব দিছে cos a tan a cot a sec a ঠিক আছে তে আমি এইটো ডায়াগ্ৰামটো আঁকি ললো এইখিনিতে এইটো a দিলো সৰুৱা কৰা বেছি ডাঙৰ হৈ গল ডায়াগ্ৰামটো এনেকে পটাপট আঁকি দিছো a b c এইটো ৰাইট এংগল তে sin a এইটো আহি গল লম্ব এইটো ভূমি এইটো অতিভুজ ওকে তে এইটো আহি গল 3 এইটো আহি গল 4 তাৰ মানে ab আমি নাজানো therefore আমি কি লিখিলো যে ab square plus bc square equal to ac square implies বাকিখিনি আমি পাৰিমে একদম ইজি ab নাজানো ab square equal 3 square equal to 4 square ab square equal to 4 square মানে 16 4 square আহি গল আমাৰ 16 3 square মানে 9 ইফালে লৈ আহিলো -9 তাৰ মানে আমি কি পালো এখিনি কি পালো 7 9 খাতে 16 therefore ab equal to কি পালো √7 এইখিনি আমি কি লিখিলো √7
তে আমি বাকিকেইটা ওলাই দিব পাৰোঁ এতিয়া কি ওলাব দিছিল সাইন কস এ ওলাব দিছিল কস এ ওলাব দিছে আৰু tan এ ওলাব দিছে cot এ ওলাব দিছে তাৰ পিছতে tan a ওলাব দিছে cot a ওলাব দিছে আৰু sec a ওলাব দিছে ঠিক আছে cos a মানে আহিল আমাৰ ভূমি হৰণ অতিভুজ বেস বাই হাইপোটেনিয়াস b বাই h তাৰ মানে √7/4 √7/4 tan এ কি দিছে লম্ব হৰণ ভূমি p বাই b পারপেন্ডিকুলার বাই বেস তাৰ মানে কি লিখিম 3/√7 এতিয়া চোৱা tan ৰ অপোজিট cot হয় গতিকে cot এটো ডাইৰেক্ট এটো উল্টাই দি লিখিলেই হ'ল তে কি লিখিম আমি √7 ওপৰত লিখিলো 3 তলত লিখিলো ওকে আৰু sec এটো কাৰ অপোজিট cosৰ অপোজিট গতিকে আমি কৰিবই নালাগে এইটো উল্টাই দিলে হ'ল জাস্ট অপোজিট 4 টো ওপৰত লিখিম √7 টো তলত লিখিম হৈ গ'ল একদম ইজি বুজি পাইছা নিশ্চয় যদি cosec ওলাব দিলে হয় তেতিয়া আমি cosec কি লিখিলো হয় বাৰু আমাক কিন্তু দিয়া নাই মই এনেই কৈ দিলো sin a = 3/4 জাস্ট অপোজিট তে আমি কি লিখিম 4/3 তোমালোকৰ মনত আছে sin এৰ অপোজিট cosec a cosৰ অপোজিট sec a tan এৰ অপোজিট cot a আৰু এটো আমি আগৰ এপিসোডত কৰিছো তোমালোকে নিশ্চয় চাইছিলা যে অপোজিট বিলাক মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে আমি কি পাম 1 পাম ঠিক আছে আজি ইমানতে এৰিলো আমি নেক্সট এপিসোডত আকৌ লগ পাম আৰু তোমালোকে যদি বুজি পাইছা তেন্তে হলে লাইক কৰিবা আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ আমি নেক্সট এপিসোডত অতি সোনকালে লগ পাম